পবিত্ৰ স্থান য'ত নেকি মহাদেৱৰ ভৰি খোজটো আপোনালোকে দেখা পাব এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ শিৱলিংগ এয়া দেখা পাইছে শিৱৰ খোজ এইটো হে গাইজ গুড মৰ্নিং रुको जरा सबर करो হে গাইজ গুড মৰ্নিং আৰু আমি এইটো আমাৰ লাষ্ট মানে জাৰ্ণি একদম ঘৰলৈ গৈ আছোঁ উভতৰণি জাৰ্ণি মানে আৰু আমি আছিলোঁ ময়ূৰ হোটেলত বিহপুৰীয়াত আছিলোঁ পাপাৰ ওচৰতে থানাখন যিহেতু পাপা চিনাকি ঠাই সেইটো কাৰণে আমি বিহপুৰীয়াত থাকিলোঁ আৰু এয়া ময়ূৰ হোটেল নতুনকৈ এখন দিছে ইয়াত হোটেলখন ময়ূৰ হোটেল তো আমি ইয়াতে ধুনীয়াকৈ থাকি মেলি ভালে পাইছোঁ আৰু গোটেইখিনি ফেচিলিটি ভাল পাইছোঁ কিবা ক'বা নেকি বাকী কেনেকুৱা পালে এতিয়া আপোনালোকে থাকি বঢ়িয়া একদম গোটেইখিনি ভাল ফেচিলিটিয়ে পাইছোঁ তো গাইছ এইটো আমাৰ লাষ্ট ব্লগ আৰু উভতনি যিটো জাৰ্ণি ইয়াত আপোনালোকক ধুনীয়া ধুনীয়া প্লেচ দেখাম ভাল লোকেশ্যন কেইটামান আছে আমাৰ চিলেক্টেড লোকেশ্যন আৰু সেইকেইটা স্থান আপোনালোকক ধুনীয়াকৈ দেখুৱাম এতিয়া আমি হোটেলৰ পৰা বিদায় লওঁ তো দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে প্লিজ কমেণ্ট এটা কৰি জনাব এতিয়া 9:15 হ'ল আৰু আমি আহিছিলোঁ মাধৱদেৱ কলাক্ষেত্ৰ এই নাৰায়ণপুৰত যিখন আছে মাধৱদেৱ কলাক্ষেত্ৰ তাত আহিছিলোঁ কিন্তু এতিয়ালৈকে তেওঁলোকে খোলা নাই মানে 10 বজাতহে খোলে এতিয়া 9:15 হ'ল তো আমি ভিতৰত সোমাব নোৱাৰোঁ তো নহ'লে আপোনালোকক ধুনীয়াকৈ দেখুৱাব পাৰিলোঁ হয় বাৰু তো অকণমান দেখুৱাই দিছোঁ কিন্তু আগত মই এটা অলৰেডি ভিডিঅ' দিছোঁ মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰায় 2 বছৰমান আগত আহিছিলোঁ যেতিয়া এইখন অ'পেনিং হোৱাৰ একদম পিছতে আহিছিলোঁ তো এতিয়া হয়তো কিবা কিবি বস্তু ডেভেলপ হৈছে হয়তো মিউজিয়ামত তেতিয়া বস্তু ৰখা নাছিল এতিয়া বস্তু ৰাখিছে তো এতিয়া সোমাম বুলি ভাবিছিলোঁ যেতিয়া টাইমে হোৱা নাই তেওঁলোকে খোলাই নাই এতিয়া 9:15 হ'ল উপায় হেজ বিন নাথিং তো বেড লাক চাব নোৱাৰিলোঁ আৰু মাহঁতে ফটো উঠাত লাগিল কিন্তু আমি চাম বুলি ভাবিছিলোঁ ভিতৰত যাব নিদিয়ে তেওঁক পাৰ্মিশ্যন লৈ কিনে এইখিনি ঠাই চালোঁ অকণমান ভিতৰত চাব লগা ঠাই বহুত আছে প্ৰেক্ষাগৃহ কিবা কিবি ধুনীয়া ভাল বস্তু আছে আৰু এখন সত্ৰ আছে বদলা আটা সত্ৰ যিখন প্ৰথমতে ইয়াত প্ৰতিষ্ঠা কৰা হৈছিল বদলা আটা সত্ৰ সেইখন সত্ৰখন আছে ইপিনেদি তো উপায় নাই আৰু এইখিনি হৈছে পৰিৱেশ বিৰাট ধুনীয়া এটা পৰিৱেশ ইয়াৰ ভিউটো বিৰাট ভাল লাগে যিয়ে হওক আৰু নেক্সট জাৰ্ণি আমি এতিয়া তেজপুৰত যিখিনি ঐতিহাসিক স্থান আছে সেইখিনি আপোনালোক ধুনীয়াকৈ দেখুৱাম বা আমিও দৰ্শন কৰিম এতিয়া গৈ আছোঁ ডাইৰেক্ট তেজপুৰ আমি আহি পালোঁ বৰ্তমান তেজপুৰ এয়া তেজপুৰৰ ITI কলেজ এইখন এয়া দেখা হৈছে উদ্যোগ প্ৰশিক্ষণ প্ৰতিষ্ঠান তেজপুৰ স্থাপিত 1959ত তো এই তেজপুৰত মানে পাপাৰ বন্ধু এজন আছে তেখেতে আমাক ইয়ালৈ মাতিলে তো তেখেতে আমাক ইয়াৰ তেজপুৰৰ ঠাইবিলাক ঘূৰাব আৰু তেজপুৰ আহি পেলাই আমাৰ খুৰা আমাৰ পাপাৰ বন্ধু পুৰণি বন্ধু লগ পালোঁ আৰু এতিয়া তেখেতে আমাক ঘূৰাই আছে আৰু আমাৰ চিষ্টাৰ আছে এয়া নামটো কৈ দিয়া তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম বনিতা শৰ্মা তো মোৰ চিষ্টাৰ আছে আমি একেলগে আহিছোঁ এতিয়া ভৈৰৱ পথ চাবলৈ এয়া দেখা পাইছে শিৱৰ খোজ এইটো সৰহৰ যেতিয়া যুদ্ধ হৈছিলে শিৱ খোজটো ইয়াতে পৰিছিলে তো এনেধৰণে আছে এইটো হৈছে ভৰিৰ খোজ মানে শিৱৰ এয়া ভৰিৰ পদৰ খোজ এইটো এটা একদম ঐতিহাসিক আৰু ধৰ্মীয় স্থান তো বহুত ধুনীয়া এটা লোকেশ্যনত চাওক আপোনালোকে এইটো ব্ৰহ্মপুত্ৰ আৰু যিখন আপোনাৰ ভৰিৰ খোজটো আছে ইয়াৰ ভিতৰত আছে আপোনালোকক মই ধুনীয়াকৈ দেখুৱালোঁ ভৈৰৱ পথ মানে হৰহৰি যেতিয়া যুদ্ধ হৈছিল হৰিৰ মানে হৰৰ মানে শিৱৰ ভৰিৰ এটা অংশ তাত পৰিছিল মানে ভৰিৰ খোজ এটা তাত পৰিছিল সেই খোজটো এতিয়াও আছে কিন্তু ইমান এটা পৌৰাণিক আৰু ঐতিহাসিক লগতে ধৰ্মীয় এটা স্থান ধৰ্মমূলক এটা স্থান অকণমান ডেভেলপ হ'লে বেছি ভাল পালোঁহেঁতেন কিন্তু এইবিলাক চিনপাত এনেকুৱা বেয়া অৱস্থাত আছে এয়া চাওক এইবিলাক ইমান পৰিত্যক্ত অৱস্থাত আছে অলপ ডেভেলপ কৰিলে বস্তুখিনি ভাল লাগিলেহেঁতেন পৰিৱেশটো ইমান কুল তো সাংঘাতিক ধুনীয়া পাপা প্লেচখিনি আহি কেনেকুৱা লাগিছে ধুনীয়া ঠাই অৰিজিনেল ধুনীয়া ঠাই আপোনালোকে কেতিয়াবা যদি তেজপুৰ আহিলে আপোনালোকে এই লোকেশ্যনটো ভিজিট কৰিব ঠাইখিনি বহুত সুন্দৰ আৰু এটা পবিত্ৰ স্থান য'ত নেকি মহাদেৱৰ ভৰি খোজটো আপোনালোকে দেখা পাব তো আহি পেলাই বিৰাট মানে মনটো শান্তি পালোঁ ইয়াত আহি পেলাই আৰু এতিয়া আমি নেক্সট জাৰ্ণি আমি গৈ আছোঁ ইয়াৰ পৰা মহাভৈৰৱ মন্দিৰ গৈ আছোঁ তাত শিৱৰ মানে এছিয়াৰ ভিতৰত চবতকৈ লাৰ্জেষ্ট যিটো শিৱলিংগ তাত আছে তো দেখুৱাই আছোঁ এতিয়া আমি আহি পালোঁ মহাভৈৰৱ মন্দিৰ আৰু এতিয়া মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিম ধুনীয়াকৈ আৰু এয়া হৈছে মহাভৈৰৱ মন্দিৰৰ মেইন দুৱাৰ গেট তো গাইছ এতিয়া আমি দৰ্শন কৰিম মহাভৈৰৱ মন্দিৰ এছিয়াৰ ভিতৰত সকলোতকৈ লাৰ্জেষ্ট শিৱলিংগটো ইয়াতে আছে তো বলক চাওঁ তেনেহ'লে আমি মহাভৈৰৱ মন্দিৰ নমঃ শিৱায় পিনে মূৰ্তিটো দেখুৱাই দিয়া তো গাইছ এতিয়া অকণমান আপোনালোকক মই ভিতৰ ভাগটো দেখুৱাওঁ ওম নমঃ শিৱায় कुछ मिले पर कुछ ना कुछ रह जाएगा चाहे এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ শিৱলিংগ তো পূজা অৰ্চনা কৰি পেলাই ওলালোঁ আৰু আহি পেলাই বহুত বেছি ভাল লাগিছে ৰজাদিনীয়া এটা সম্পদ আৰু ৰজাই পূজা কৰিছিল বান ৰজাই আৰু বান ৰজা জীয়ৰী উষাই সদায় পূজা কৰিছিল ইয়াত
আৰু ইয়াৰ তলত এতিয়া সুৰংগ আছিলে বুলি তেখেত পূজাৰীজনে ক'লে সুৰংগ আছিলে ব্ৰহ্মপুত্ৰৰ পৰা আহি পেলাই তেওঁ সুৰংগতে আহি পেলাই এই যিটো শিৱলিংগ আছে তাত তেখেত পূজা কৰিছিল মানে বানাসুৰে চাওক কিমান শ বছৰ পুৰণি শিৱলিংগ এইটো আমি আহি পালোঁ লকীয়া গোপীনাথ বৰদলৈ মেণ্টেল হস্পিটেল তেজপুৰ তো গাইছ এতিয়া সোমাইছোঁ মেণ্টেল হস্পিটেল মানে পাগলা ফটেক এইটো ভিতৰ ভাগ অকণমান দেখুৱাই দিওঁ আপোনালোক পাগলা ফটেকৰ হয়তো এটা ৰাউণ্ড ঘূৰি দিওঁ আৰু তাই বিদায় ক'ত আহিছোঁ আমি বৰ্তমান মেণ্টেল হস্পিটেল আহিছোঁ পগলাবিলাক চালোঁ অলপ পাৰিলে অলপ ট্ৰিটমেণ্ট কৰিলোঁ কাৰ ট্ৰিটমেণ্ট কৰিছা পগলাবিলাকক তোমাৰো যদি কিবা হৈছে তোমাকো অলপ কৰিম তুমি এগ্ৰি কৰিছা কিন্তু পাগল হয় তো গাইছ ভিতৰতো যাব নিদিয়ে অকণমান বাহিৰৰ পৰা আমি দৰ্শন কৰিলোঁ আৰু যিহেতু তেজপুৰ আহিছোঁ তেজপুৰ আহিলে যদি পাগলা ফটেকত নাহোঁ কেনেকুৱা হ'ব ট্ৰিটমেণ্ট কৰোঁ নকৰোঁ বেলেগ কথা দে পাগলা ফটেকত ফটো উঠেগে কি হ'ব দিছ ইজ মেণ্টেল হস্পিটেল তেজপুৰ এইখন হৈছে বামুণী পাহাৰ আৰু ইয়াত য'ত যুদ্ধ হৈছিলে হৰিহৰৰ যুদ্ধ য'ত হৈছিলে এইখনেই পাহাৰখন হয়নে কোনফালে যায় মহাদেৱ আৰু বিষ্ণুৰ যুদ্ধ যিখন হৈছিলে হৰিহৰৰ যুদ্ধ ইয়াতে হৈছিলে এইখন পাহাৰতে হৈছিলে তো অকণমান পাহাৰখন আমি দৰ্শন কৰি আহোঁ ধুনীয়াকৈ অ' ভিউ নাইচ ভিউ হৰিহৰৰ যুদ্ধ আমি হৰিহৰৰ যুদ্ধ লাগিব যাওঁ হৰিহৰৰ যুদ্ধ ধৰ্মীয় আৰু ঐতিহাসিক স্থান এয়া চাওক ইয়াতে ক'ত যুদ্ধ হৈছিলে হৰিহৰৰ বহুত ডাঙৰ হয় পাহাৰখন বহুত ডাঙৰ এটা এৰিয়া আমি পূৰা ঘূৰি আছোঁ মানে খোজকাঢ়ি ওখ একদম তালৈকে যাম আৰু পাৰিবানে ডেঞ্জাৰ থাকে ডেঞ্জাৰ যুদ্ধত মানে ধ্বংস হৈ গৈছিলে এইবিলাক সংঘ অৱশিষ্ট অংশ চব পাথৰবিলাকতে কিবা কিবি লিখা আছে কিন্তু দেই পিৰামিডৰ নিচিনা চবৰে চিম্বল কিবা কিবি লিখা আছে ইয়াৰ পৰা গোটেই তেজপুৰ আধা তেজপুৰখন দেখা পায় এইপিনে ব্ৰহ্মপুত্ৰ সেইপিনে কলীয়া ভমৰা নৈখন আছে প্ৰায়বিলাক অঁ পিৰামিডৰ নিচিনা চাওক চববিলাক সেই পাথৰতে কিবা কিবি চিম্বল আছে এয়া চাওক সেইটো দুৱাৰ গেট আছিলে সেইপিনে ভংগ চববিলাক ভংগ হৈ আছে যুদ্ধতে ভংগ হৈ গৈছে ভাঙি চিঙি চুৰ মাৰ গৈছে যুদ্ধত এইবিলাক তো হিষ্টৰিকেল প্লেচ সকলোখিনি তো আহি পেলাই খুব ধুনীয়া এটা লোকেশ্যন বহুত বেছি ভাল লাগিছে এইটো সৰু মিনি চিৰি হয় এইখিনিৰ পৰা প্ৰুফ মানে এইটো চাওক আপোনালোকে এটাৰ পৰা এটা যে শিল লগাই দিছে একদম পূৰা বঢ়িয়াকৈ যে বনাইছে বস্তুখিনি কিবা যে এটা আছিলে এইটো একদম ঐতিহাসিক বস্তু এইটো পূৰা গম পাই চাওক তো গাইজ বহুত ভাগৰ লাগিছে ঘূৰি মেলি আৰু এতিয়া আমি দৰ্শন কৰিম অগ্নিগড় এই অগ্নিগড় উষাই যেতিয়া মানে ভাল পাইছিল অনিৰুদ্ধক ভাল পাইছিল আৰু অনিৰুদ্ধক লৈ আহি পেলাই ইয়াতে লুকুৱাই ৰাখিছিল বান্দৰজাই এই গড়টোৰ তলত লুকুৱাই ৰাখিছিল ইয়াৰ পৰা গোটেই তেজপুৰ চহৰখন দেখা পায় বহু ওখ হয় সেয়া লাহে মাদাৰ ইণ্ডিয়া লাহে চিৰি দিয়া আহক সেইফালে আহিলে পৰি যাব আপুনি হা চিৰি দিয়া আহক হৈছে গড় অগ্নিগড় আৰু ভাগৰ লাগিছে অগ্নিবাণেৰে বান্দৰজাই গোটেই তেজপুৰ চহৰখন অগ্নিবাণেৰে তেখেতৰ কব্জাত ৰাখিছিল মানে ৰাতিৰ অনিৰুদ্ধ যেতিয়া উষা আৰু অনিৰুদ্ধই মানে লাভ কৰিছিল মানে ভাল পাইছিল তেতিয়া অনিৰুদ্ধক আনি পেলাই এই গড়তে বন্দী কৰি ৰাখিছিল মানে লুকুৱাই ৰাখিছিল কাহিনীটো কেনেকুৱা যা বান্দৰজাৰ জীয়েক আছিল উষাই অনিৰুদ্ধক ভাল পাইছিল তাৰপিছত এই অনিৰুদ্ধ আছিল কৃষ্ণৰ নাতিয়েক অনিৰুদ্ধক ইয়াতে আনি উষাই লুকুৱাই ৰাখিছিল বান্দৰজাই লুকুৱাই ৰাখিছিল আৰু বান্দৰজাই ধ্যান কৰি শিৱক মাতি আনিল কৈলাশৰ পৰা নামি অহাৰ পিছত যেতিয়া কৃষ্ণৰ নাতিয়েক হ'ল অনিৰুদ্ধক ইয়াতে বন্দী কৰি ৰাখিছিল বান্দৰজাই তাৰপিছত গোটেই ইয়াতে জুই চুই লগাই দিছিল সেই কৰিছিল যুদ্ধ হৈছিল বিৰাট ডাঙৰ আৰু হৰহৰি যুদ্ধ হৈছিল আমি যি দৰ্শন কৰি আহিলোঁ হৰহৰি যুদ্ধ চাই আহিলোঁ যে সেয়াই কাহিনীটো হৈছে এয়া বয়ফ্ৰেণ্ড আছিল অনিৰুদ্ধ বয়ফ্ৰেণ্ড আছিল উষাৰ বয়ফ্ৰেণ্ডক আৰু তেওঁৰ দেউতাকে মানে বান্দৰজাই আনি কিনে ইয়াতে লুকাই ৰাখিছিল বিয়া নেদে
আদিম যুগৰ পৰাই এই যুদ্ধবিলাক আছিল প্ৰেমৰ লাগি যুদ্ধ আছিল আজিকালি আৰু এইবিলাক কিয় নহ'ব গাইছ হ'বই আৰু উষাৰ বিৰাট বেষ্ট ফ্ৰেণ্ড মানে সেই চিত্ৰলেখা পিয়ন আছিল চিত্ৰলেখা পিয়ন আছিল কিঠি আদান প্ৰদান কৰা পিয়ন আছে বহি আমাৰ চিত্ৰলেখা আহাতে যুদ্ধ লগাইছে মেইন যুদ্ধ প্ৰেমক লৈ যুদ্ধ সৰহৰ যুদ্ধ প্ৰেমক লৈ ভিউ পইণ্টটো এইখিনি ইমান ওখ ইয়াৰ পৰাই দেখা পায় গোটেইখিনি আৰু আমি এটি ভিউ পইণ্টত উঠোঁ এই কিমান বছৰ আগত আহিছিলোঁ প্ৰায় আজি 10 বছৰমান আগত আহিছিলোঁ মই এবাৰ যেনেকুৱা তেনেকুৱা হৈ আছে এইবিলাক এয়া ওপৰত যাওঁ একদম ওপৰত গৈ পেলাই ভিউ পইণ্টটো আপোনালোকক দেখুৱাম মই ধুনীয়াকৈ ভিউটো গোটেই চহৰখনৰ ভিউটো গোটেই চহৰখন দেখা পায় ইয়াৰ পৰা তেজপুৰ চহৰখন এইয়া একদম ব্ৰহ্মপুত্ৰ কোনটো এই গাইজ ইপিনে চাওক হৰিহৰৰ যুদ্ধখন তাৰমানে ইয়াতে ধুনীয়াকৈ বনাইছে আৰু সজাইছে মূৰ্তিবিলাক এনেধৰণে কেনেধৰণে যুদ্ধখন হৈছিল এটা আভাস দিছে আৰু বুজি পোৱাত সহজ হওক বুলি পেলাই যুদ্ধক এনেধৰণে বন্দী কৰি ৰাখিছিলে অনিৰুদ্ধৰ নাক সাপ বন্ধন এনেদৰে সাপেৰে বান্ধি ৰাখিছিলে ৰজাৰ প্ৰহৰীবিলাক এনেধৰণে ৰাখিছিলে গন্ধৰ্ব বিবাহ সেই মালা পিন্ধাই পেলাই বিয়া পাতি দিলে সেইটো চিত্ৰলেখা এই পিয়ন এইটো পিয়ন গোটেই কাহিনীটো এনেধৰণে ধুনীয়াকৈ ইয়াতে চিত্ৰৰ আকাৰে মানে মূৰ্তি আকাৰে ধুনীয়াকৈ বুজাই দিয়া আছে কাহিনীটো গোটেই কাহিনীটো এই চিত্ৰলেখাই অনিৰুদ্ধক লৈ আহিছিলে এনেধৰণে শুই থকা অৱস্থাত যেতিয়া চিত্ৰলেখাই চিত্ৰ আঁকিছিলে আঁকাৰ সময়ত অনিৰুদ্ধৰ ফটোখন হৈ গৈছিলে মানে মই যিখিনি জানো আৰু অনিৰুদ্ধ যেতিয়া চিত্ৰলেখা অনিৰুদ্ধক মানে পচন্দ কৰিলে উষাই বানৰজা জীয়াকে পচন্দ কৰাৰ পিছত শোৱাৰ সময়তে এনেধৰণে উঠাই লৈ আহিল উঠাই লোৱাৰ পিছত ইয়াতে ধুনীয়াকৈ বন্দী কৰি থৈ দিলে আৰু গন্ধৰ্ব বিবাহ এনেকৈ গন্ধৰ্ব বিবাহ পাতি দিলে তাৰপিছত অনিৰুদ্ধক নিবৰ কাৰণে কৃষ্ণ আহি গ'ল ককাকে আহি গ'ল ককাক অহাৰ লগে লগে ইয়াৰ লগত ৰজাৰ লগত যুদ্ধ হৈ গ'ল মানে এয়া বেং ছাতি ইয়াতে মাহঁতে ফটো উঠিব বেং ছাতিত তো গাইজ তেজপুৰখনত চাব লগা বহুত ঠাই আছে কিন্তু যিখিনি ঘূৰিলোঁ মানে সেইখিনি আপোনালোকক দেখুৱালোঁ আৰু এতিয়া আমি লাহে লাহে টাটা বাই বাই দিওঁ লাহে লাহে মানে ঘৰমুৱা হওক ভাত পানী খাব লগা আছে সেইটো চিষ্টাৰহঁতৰ ঘৰত ভাত পানী খাম এতিয়া ভাত পানী খাই মেলি আমি একদম ঘৰমুৱা হ'ম আৰু এইটো আমাৰ যিমান 5 দিনীয়া দীঘলীয়া যিটো যাত্ৰা তো আপোনালোক বহুত ঠাই দেখুৱালোঁ কেনেকুৱা পালে প্লিজ কমেণ্ট এটা কৰি জনাব দেই আৰু এতিয়া আমি পিতাহঁতে নাহিলে মানে ভাগৰ লাগিছেতো বহুত ঠাই আমি ভ্ৰমণ কৰি আহিছোঁ এইটো কাৰণে ভাগৰ লাগিছে পিতাহঁতৰ মই বাৰু কিবাকৈ এনাৰ্জিটো ৰাখি পেলাই আপোনালোকক ভিডিঅ' বনাই জনাই আছোঁ আৰু চব ওখ ঠাই আৰু তেজপুৰখনতো ওখ পাহাৰ বেছি তো যিমানখিনি ভ্ৰমণ কৰিছোঁ আপোনালোকে পাহাৰে দেখিছে মেক্সিমাম আৰু ধৰ্মীয় স্থান লগতে ঐতিহাসিক স্থান চাব লগা বহু আছে কিন্তু আমি যদি ইয়াতে ওৱান নাইট ষ্টে কৰাকৈ আহিলোঁ হয় মানে এৰাতি থকাকৈ যদি আহিলোঁহেঁতেন বহুত ঠাই আপোনালোকক দেখুৱাব পাৰিলোঁহেঁতেন মানে ভালকৈ এটা ধুনীয়া ব্লগ বনাই দেখুৱাব পাৰিলোঁহেঁতেন সেই যিয়ে নহওক এতিয়া আমি আৰু লাহে লাহে ঘৰমুৱা হওক সেয়া অগ্নিগড় পাহাৰ দেখুৱালে আপোনালোকক আৰু বেছি দূৰ নহয় এইবিলাক ঐতিহাসিক স্থানবিলাক আচলতে চাব লাগে বহুত ইতিহাস জড়িত হৈ আছে এইবিলাক স্থানৰ লগত এয়া চাওক এইটো হৈছে বানৰজাই মানে পূজা কৰি আছে মহাদেৱক ধ্যান কৰি আছে এই বানৰজাই এনেকৈ মহাদেৱক ধ্যান কৰি কৈলাশৰ পৰা নমাই আনিছিল যুদ্ধৰ কাৰণে আমি এতিয়া লাহে লাহে মানে শেষ যিটো স্থান আমি ঘূৰিলোঁ আৰু এতিয়া টাটা বাই 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 টাটা গুড বাই গয়া এই দুটা হৈছে আমাৰ এক্সপায়াৰ টায়াৰ মানে শেষত ইহঁতে যাব নোৱাৰিল মানে ইয়াতে এক্সপায়াৰ টায়াৰ এইকেইটা গাইজ ঘূৰি পাকি আহিলোঁ আৰু আহি পেলাই এতিয়া আমি খুৰাহঁতৰ তাত ধুনীয়াকৈ লাঞ্চ কৰি আছোঁ এয়া চাওক এনে পিতাই আমি খুৰা এয়া চাওক আমি ধুনীয়াকৈ লাঞ্চ কৰি আছোঁ আৰু এতিয়া খাই মেলি লাহে লাহে আমি গৈ থাকিম আৰু ঘৰতে সৰুতে বহুত ভাগৰ লাগিল আহি পেলাই আমি এতিয়া প্ৰায় 4:30 বাজিল 4 বাজিল ন আপা 4 বাজিল একদম পূৰা কাৰেক্ট 4 বাজিল আৰু এতিয়া খাই বৈ লাহে লাহে আমি গৈ থাকোঁ रुको जरा सबर करो বিদায় লওঁ আৰু এয়া চাওক ইমান ধুনীয়া আফচোচ কৰিছে এওঁলোকে বহুত বেছি হেপী মানে এনেকৈ আহি পেলাই সকলোকে বাই বাই দিওঁ বাই সাঁচি থ'লোঁ মানে সেইখিনি যুগমীয়া হৈ থাকিব আৰু যেতিয়া চালেও বছৰ পিছত চালেও পাব ঠিক আছে আহিছোঁ আৰু আহিম আপোনালোকে যাব কিন্তু বন্ধু মানে ইমান পুৰণা বন্ধু লগ পাইছে আৰু একদম তেতিয়া এক্সাইটেড মানুহখিনি ইমান ভাল হৈছে ইমান মানে মৰম কৰিছে এনেকুৱা আফচোচ কৰিছে 24 ইয়াৰ্ছ পিছত লগ পাইছে একেলগে মেচ কৰি আছিল মানে চাকৰি জীৱনত তো গাইজ 11:25 মানে 11:30 বাজিল আৰু আমি এতিয়া আহি পালোঁ বৰপেটা ফাইনেলি আমাৰ একদম হোম টাউন আহি পালোঁ আৰু এতিয়া খুৰাহঁতে নামিব একদম টোপনিত লালকাল হৈছে মানে অৱস্থা নোহোৱা হৈ গৈছে তো এয়া খুৰাহঁতৰ ঘৰ পালোঁ আৰু এওঁলোকক বঢ়িয়াকৈ বিদায় দিওঁ লাহেকৈ বয়া পাইছোঁ গাইছক বয়া পাইছোঁ মই